বন্ধুসকল, আপোনালোকে শুই গ'ল না যোৱা নাই গম নাপাওঁ। এতিয়া ৰাতি 11টা বাজিল। মই এতিয়া ভাত বনামহে। ডিউটিৰ পৰা আহিলোঁ, এতিয়া ভাত বনাম, খাম, খাই বৈ আকৌ শুই যাম। কি কৰোঁ এই 11টা বজাত আহি আপোনালোকক অলপমান দেখুৱাই আছোঁ। যিহেতু ল'ৰা হয়, ল'ৰাৰ জীৱন ধৰিছোঁ। ল'ৰাৰ জীৱনটোত যিখিনি কৰিব লগা আছে সেইখিনিতো কৰিবই লাগিব। সেইকাৰণে আৰু কষ্ট হ'লেও উপায় নাই। ঠিক আছে, আপোনালোকক দেখুৱাই আছোঁ এইখিনি সময়ত কি কৰোঁ। মই অলপ বেলেগ নাই, খোৱা বোৱাৰ কাৰণে অলপ যোগাৰ কৰিব লাগিব। যিহেতু বাহিৰত থাকোঁ, নিজে বনাই খাব লাগে। সেইটো আৰু সদায় কৰ্তব্য কৰিবই লাগিব। ঠিক আছে, আপোনালোকে চাই থাকক। আহিলোঁ, আহি এয়া ভাত বনাই গৈছোঁ। ভাত খাম, শুম, আকৌ ৰাতিপুৱা উঠিম। মানুহে কয় ল'ৰা জীৱনটো ইমান সহজ নহয়। কথাটো নোহোৱা নহয়, সঁচাই হয়। কি কৰিব আৰু উপায় নাই। যিহেতু ঘৰৰ পৰা বাহিৰত থাকোঁ, তো ইয়াতে কোনো বনাই দিবৰ কাৰণে মানুহ নাই। তো নিজে বনাই পিনি খাওঁ। কি কৰিব আৰু ভাত হ'ব, খাম। এতিয়া ৰুমত আছোঁ। এইপিনে ৰাতিৰ আন্ধাৰ, ৰাস্তাত একো নাই মানুহ। এয়া খোৱা বোৱা হৈ গ'ল, পূৰা চৰু চাফা কৰি একদম নিজে বৰ্তন আমি যিমান বনাই দিলে নিজে বনোৱাটো নিচিনা। এতিয়া শুই যাম, বিচনা ৰেডি হৈ আছে। গুড নাইট, শুভৰাত্ৰি। ভালে থাকক, সুস্থ থাকক সকলোৱে।